Hi guys, welcome back. Guys, মই আজি স্মাৰ্টফোনৰ এনেকুৱা টপিক এটাৰ ওপৰত ডিছকাছ কৰিম যাৰ বিষয়ে আপোনালোকে প্ৰায় মন কৰা নাই বা বহুতে ইগন'ৰ কৰিছে। যেনে টিচাৰে ক্লাছৰ ৰিপ্ৰডাকশ্যন চেপ্টাৰটো ইগন'ৰ কৰে। গতিকে সেইটো হৈছে আপোনাৰ স্মাৰ্টফোনৰ কাৰ্নেল। কাৰ্নেলটো একচুৱেলি এটা ছফ্টৱেৰ, যিটো হাৰ্ডৱেৰ নহয়। কাৰ্নেলটো আপোনাৰ ছিষ্টেম, যিটো এণ্ড্ৰইড ছিষ্টেম তাত থাকে কাৰ্নেলটো। গতিকে বলক আমি আজি কাৰ্নেলৰ বিষয়ে ডিছকাছ কৰোঁ। ফাৰ্ষ্ট কথা, আপোনাৰ যিটো স্মাৰ্টফোনৰ মেনেজমেণ্ট, স্মাৰ্টফোনৰ পাৰফৰ্মেঞ্চ, বেটাৰী লাইফ, ষ্টেবিলিটি, এই গোটেইখিনি বস্তু আপোনাৰ কাৰ্নেলৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে। আচ্ছা, কৰ্নেল। তো চাওক, আপোনাৰ স্মাৰ্টফোনৰ বস্তুবিলাক যিহেতু দুটা ভাগত আছে, এটা আপোনাৰ যিটো হাৰ্ডৱেৰ, সেইটো হাৰ্ডৱেৰ আৰু সিটো হৈছে ছফ্টৱেৰ। গতিকে আপোনাৰ স্মাৰ্টফোনৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ, এই দুটা বস্তুৰ মাজত, হাৰ্ডৱেৰ আৰু ছফ্টৱেৰবিলাকৰ মাজত কাৰ্নেলেই বস্তুটো কানেকশ্যন কৰে। গতিকে হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ মাজত কাৰ্নেল থ্ৰুৱেদিয়ে কানেকশ্যনটো হয়। ফৰ এক্সাম্পল, আপুনি চাওক, আপোনাৰ যেনে বা আপুনি কেমেৰা এপটো অ'পেন কৰিছে, গতিকে কেমেৰা এপ্লিকেশ্যন এইটো হৈছে আপোনাৰ এটা ছফ্টৱেৰ। কিন্তু কেমেৰা এপ্লিকেশ্যনটো অন কৰোঁতে কেমেৰা এপ্লিকেশ্যনে যিটো কেমেৰা আপোনাৰ হাৰ্ডৱেৰ আছে, পিছপিনে ফ্ৰণ্ট কেমেৰা, পিছপিনে আপোনাৰ ৰিয়াৰ কেমেৰা আৰু আগপিনে যিটো ফ্ৰণ্ট কেমেৰা আছে, এইটো আপোনাৰ এই কেমেৰা ছফ্টৱেৰটোৱে এই হাৰ্ডৱেৰটো এক্সেছ কৰিব বিচাৰিব। গতিকে এইটো এক্সেছটো আপোনাৰ কাৰ্নেলৰ থ্ৰুৱেদি হ'ব। কাৰ্নেলে বস্তুটো আপোনাক এক্সেছ কৰিব দিব, যিটো কেমেৰা এপ্লিকেশ্যন ছফ্টৱেৰটোক হাৰ্ডৱেৰটোক মানে এক্সেছ কৰিব। আৰু আপোনাৰ যেনিবা আপুনি মিউজিক প্লে' কৰিছে, মিউজিক এপটো অ'পেন কৰিছে, গতিকে মিউজিকটো প্লে' কৰাৰ লগে লগে মিউজিক এপটোৱে আপোনাৰ হাৰ্ডৱেৰ স্পীকাৰটো এটা হাৰ্ডৱেৰ। গতিকে এই মিউজিক এপ্লিকেশ্যন ছফ্টৱেৰটোৱে আপোনাৰ যিটো হাৰ্ডৱেৰ স্পীকাৰ, এইটো এক্সেছ কৰিব বিচাৰিব। গতিকে কাৰ্নেলে থ্ৰুৱেদি এইটো এক্সেছটো হ'ব। ইয়াৰ উপৰি আপুনি চাব পাৰে, যিটো আপোনাৰ CPU প্ৰচেছৰ আপোনাৰ কিবা এটা ৰান হৈছে বা আপোনাৰ গেম এটা ৰান হৈছে, গতিকে এইটো আপোনাৰ কাৰ্নেলৰ থ্ৰুৱেদি হ'ব। যিটো আপোনাৰ গেমটো ইণ্টাৰনেট ষ্ট'ৰেজত থাকিব, ইণ্টাৰনেট ষ্ট'ৰেজৰ পৰা আপোনাৰ ৰেমলৈ যাব। এই গোটেইখিনি বস্তু আপোনাৰ কাৰ্নেলে বস্তুটো কণ্ট্ৰল কৰে, গোটেইখিনি বিহেভিয়ৰ। গতিকে আপুনি গম পাইছে চাগে, কাৰ্নেলটো বহুত এটা ইম্পৰ্টেণ্ট বস্তু। ইয়াৰ উপৰি আপোনাৰ যিটো CPU ক্লক স্পীড, আপোনাৰ CPU এটা আইডিয়েল ক্লক স্পীড থাকে, যিটো নেকি আপোনাৰ ব্ৰেণ্ডৰ ফালৰ পৰা মোবাইল ফোনটো ফাৰ্ষ্টত কিনোতেই দিয়াই থাকে। যেনে আপোনাৰ CPU ক্লক স্পীড 1.8 GHz। গতিকে আপোনাৰ এইটো কাৰ্নেলৰ থ্ৰুৱেদি বস্তুটো ক্লক স্পীডটো ছেট কৰা থাকে যে CPUৱে মেক্সিমাম 1.8 GHzলৈকে যাব পাৰিব। গতিকে কাৰ্নেলে এই বস্তুটো কণ্ট্ৰল কৰে। গতিকে আপুনি নিজে বেলেগ এটা কাৰ্নেল মোবাইলটোত ইনষ্টল কৰি আপুনি CPU ক্লক স্পীডটো বঢ়াব পাৰে, কমাব পাৰে। গতিকে কাৰ্নেলটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু। ইয়াৰ উপৰি আপোনাৰ ফোনৰ ৰেম মেনেজমেণ্ট, যিটো আপোনাৰ ফোনৰ মেমৰি ৰিড ৰাইট স্পীড, লগতে চাৰ্জিং স্পীড, এই গোটেইখিনি কাৰ্নেলৰ যোগেদিয়ে ছেট কৰা থাকে। গতিকে আপুনি বেলেগ এটা কাষ্টম কাৰ্নেল ইনষ্টল কৰি এই ভেলুবিলাক চেঞ্জ কৰিব পাৰে। আপুনি কাষ্টম কাৰ্নেলৰ যোগেদি CPUৰ স্পীডটো বঢ়াই বস্তুটো অভাৰক্লক কৰিব পাৰে। অভাৰক্লক কৰি বাকীখিনি বস্তু ৰিড ৰাইট স্পীড এইখিনি বঢ়াই চাৰ্জিং স্পীডো বঢ়াব পাৰে। এটা ভাল লিমিটলৈ বঢ়াব পাৰে, যাতে একো প্ৰব্লেম নহয়। এনেকৈ বঢ়াই পিনি আপুনি পাৰফৰ্মেঞ্চ বেছিকৈ পাব পাৰে, বা গোটেইখিনি বস্তু ভেলুখিনি কমাই CPU স্পীডটো কমাই আপুনি পাৰফৰ্মেঞ্চৰ বদলি ভাল বেটাৰী বেকআপ পাব পাৰে। গতিকে যিটো নেকি আপোনাৰ আগৰ পৰা কাৰ্নেল দিয়া থাকে, সেইটো হৈছে আপোনাৰ ষ্টক কাৰ্নেল, আৰু যিটো আপুনি নিজে ইনষ্টল কৰিব সেইটো হৈছে আপোনাৰ কাষ্টম কাৰ্নেল। গতিকে মই মোৰ নেক্সট ভিডিঅ'ত মোৰ ফোনটো এটা কাষ্টম কাৰ্নেল ইনষ্টল কৰি দেখুৱাম, আৰু CPU স্পীডটো অভাৰক্লক আণ্ডাৰক্লক কৰি পিনি দেখুৱাম, গোটেইখিনি ভেলু চেঞ্জ কৰি দেখুৱাম। গতিকে চাই থাকক। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।